নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত চাকৰিৰ নামত কত কেলেংকাৰী হোৱা নাই আৰু যদি কোনোবাই প্ৰমাণ দিব পাৰে তেন্তে লগে লগে মই CBI তদন্ত দিম। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত এজনো নাপাবলগীয়া ল'ৰাই চাকৰি পালে মই তদন্ত ঘোষণা কৰিম। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে আপোনালোকে RTI মাৰি লিষ্টখন উলিয়াই লওক। 87,000 চাকৰি পোৱাৰ নাম আপোনালোকে চাই লওক। চাকৰি পোৱাৰ কেলেংকাৰী হোৱা নাই, চাকৰি নোপোৱাত কেলেংকাৰী হৈছে। আগতে চাকৰি পোৱাক লৈ কেলেংকাৰী হৈছিল অসমত আৰু এতিয়া পইচা লৈও চাকৰি দিব নোৱাৰে অসমত। টকা লৈ চাকৰি দিব নোৱাৰি আত্মহত্যা কৰিছে কিছুমানে। বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থৰ প্ৰশ্নৰ উত্তৰ দি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসম বিধানসভা চাবলৈ আহিল AIUDF প্ৰধান মৌলানা তথা সাংসদ বদৰুদ্দিন আজমল। শিলহাকৰ উচ্ছেদৰ পৰা লোকসভালৈ বিভিন্ন বিষয় সন্দৰ্ভত মন্তব্য কৰিলে বিধানসভাত বদৰুদ্দিন আজমলে। বিধানসভা চাবলৈ আহিল বদৰুদ্দিন আজমল। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলে বদৰুদ্দিন আজমলে আৰু অখিল গগৈয়ে কাৰ লগত কাজিয়া কৰিছে চালে বদৰুদ্দিন আজমলে। নতুন বিল্ডিং ভাল লাগিছে, ভাল বনাইছে, এই মন্তব্য বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলে লগতে কয় যে আমি এইটো কাম পাব লাগিছিল, আমেৰিকাৰ দৰে বনাই দিলোঁ হয়। কংগ্ৰেছৰ লগত বুজাবুজি নাই, UPAত আমাৰ ছাপৰ্ট আছে, এই মন্তব্য বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলে লগতে কয় যে লোকসভাত 3টা ছিট আনিব লাগে, বিনা মৃত্যুতাৰে 3খন আসন আমি দিম UPA। আৰু শিলহাকত আজমলৰ ম্যাদী মাটি আছে 2ৰ পৰা 2.5 বিঘা, যিখিনি শিলহাকৰ উচ্ছেদৰ ভিতৰত পৰিছিল সেই মাটি লৈ লৈছে চৰকাৰে আৰু মোক বেলেগ স্থানত মাটি দিম বুলি কৈছে, এই মন্তব্য কৰে বদৰুদ্দিন আজমলে। আৰু উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিব চৰকাৰে। পৰৱৰ্তী খবৰ, আকাশত টকা উৰাইছে অসম চৰকাৰে। বিগত 5 বছৰত চাৰ্টাৰ্ড বিমান আৰু হেলিকপ্টাৰৰ নামত অসম চৰকাৰে ব্যয় কৰিলে 108 কোটি টকা। আজি বিধানসভাত এই তথ্য দাঙি ধৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আকাশত টকা উৰাইছে অসম চৰকাৰে। চৰকাৰী কাৰ্যসূচীত আকাশীযানৰ নামত ব্যয় কৰা হৈছে ৰাজকোষৰ পৰা বিশাল পৰিমাণৰ ধন। বিগত 8 মাহত অসম চৰকাৰে উৰাজাহাজত খৰচ কৰিলে 34 কোটি টকা আৰু বিগত 5 বছৰত আকাশীযানত অৰ্থাৎ চাৰ্টাৰ্ড বিমান আৰু হেলিকপ্টাৰৰ নামত অসম চৰকাৰে ব্যয় কৰিলে 108 কোটি টকা। বিধানসভাত এই তথ্য দাঙি ধৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত শীঘ্ৰেই বলবৎ হ'ব নতুন আইন। দেশত নাথাকিব ডিজেল চালিত গাড়ী। ডিজেল চালিত গাড়ী উৎপাদন বন্ধ কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ আৰু এতিয়াৰ পৰা ডিজেল চালিত গাড়ীত ভৰিব লাগিব অতিৰিক্ত 10% GST। এই ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। ডিজেল চালিত গাড়ীৰ গৰাকীৰ বাবে ডাঙৰ খবৰ। দেশত বন্ধ হ'ব ডিজেল গাড়ীৰ উৎপাদন। ডিজেল চালিত বাহনত বাঢ়িব অতিৰিক্ত 10% GST। ডিজেল চালিত সামগ্ৰীটো অতিৰিক্ত 10% GST প্ৰস্তাৱ আগবঢ়োৱা হৈছে। দেশত বন্ধ কৰিব লাগিব ডিজেল গাড়ীৰ উৎপাদন। ডিজেল চালিত বাহনে বৃদ্ধি কৰে প্ৰদূষণৰ মাত্ৰা। গ্ৰীণ এনাৰ্জি ব্যৱহাৰত গুৰুত্ব আৰোপ কেন্দ্ৰীয় চৰকাৰৰ আৰু এই সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ এক উদ্বেগজনক খবৰ। হঠাৎ দেশত বৃদ্ধি পাইছে নিপা ভাইৰাছৰ আতংক।
কেৰালাত ভয়ংকৰ নিপা ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে দুজনকৈ লোকৰ আৰু তাৰ পিছতেই সমগ্ৰ কেৰালাত জাৰি কৰা হৈছে হাই এলাৰ্ট। হঠাৎ দেশত নিপা ভাইৰাছৰ আতংক। কেৰালাত ভয়ংকৰ নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজনকৈ লোকৰ আৰু এই তথ্য নিশ্চিত কৰিছে কেৰালা চৰকাৰে। তাৰ পিছতে কেৰালাত জাৰি কৰা হৈছে হাই এলাৰ্ট। কেৰালাৰ কোজিকোড়িত নিপা ভাইৰাছৰ আতংক। আক্ৰান্তসকলক ভৰ্তি কৰোৱা হৈছে আইচোলেশ্যন ৱাৰ্ডত। জীৱ জন্তুৰ পৰা মানৱ শৰীৰলৈ বিয়পে এই নিপা ভাইৰাছ। 2018 চনত নিপা ভাইৰাছত কোজিকোড়িত মৃত্যু হৈছিল 17 জন লোকৰ। বাদুলি, গাহৰি, কুকুৰ নাইবা গৰুৰ পৰা মানুহলৈ বিয়পিব পাৰে এই নিপা ভাইৰাছ। নিপা ভাইৰাছত আক্ৰান্তসকলৰ হয় প্ৰচণ্ড মূৰৰ বিষ, শ্বাস প্ৰশ্বাসত কষ্ট হয়, কাহ আৰু ডিঙিৰ চৰচৰণি হয়, ডায়েৰিয়া, বমি, গাৰ বিষ আৰু অত্যন্ত দুৰ্বল অনুভৱ হয় ৰোগীসকলৰ। লগতে মূৰ ঘূৰাই বাগৰি পৰা ৰোগীসকল। নিপা ভাইৰাছৰ বাবে নাই কোনো এণ্টিভাইৰেল ঔষধ। একমাত্ৰ জিৰণি লোৱা, অধিক পানী খোৱা এই লক্ষণসমূহৰ ৰোগীসকলৰ চিকিৎসা। নিপা ভাইৰাছৰ বাবে নাই কোনো ধৰণৰ ভেকচিন, যাৰ বাবে এতিয়া উদ্বিগ্ন হৈ পৰিছে কেৰালা চৰকাৰৰ লগতে ভাৰত চৰকাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ চকুৰ আলীক হত্যা কৰা হ'ল। গুৰু এৰাল দিবলৈ গৈ থকাৰ সময়তেই চকুৰ আলীক হানি খুচি হত্যা। এইবাৰ দাৰ খাপত প্ৰাণ গ'ল চকুৰ আলীৰ। বঙাইগাঁৱৰ 2 নং কাৱাদিত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। আব্দুল গফুৰ নামৰ লোকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। পথাৰলৈ গুৰু এৰাল দিবলৈ গৈ থকাৰ সময়তে চকুৰ আলী নামৰ এগৰাকী ব্যক্তিক আক্ৰমণ চলায় আৰু তাৰ পিছতেই সেই ব্যক্তিগৰাকীৰ অৰ্থাৎ চকুৰ আলীৰ মৃত্যু হৈছে আৰু ইতিমধ্যে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে অভিযুক্ত আব্দুল গফুৰ। অভিযুক্ত গফুৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ ৰহস্য এতিয়ালৈকে জানিব পৰা হোৱা নাই। পৰৱৰ্তী খবৰ, আমচুৰ সৈতে আলোচনাৰ পিছতে উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ আৰু দৰং আদি জিলাত উচ্ছেদিত লোকসকলে পাব পুনৰ সংস্থাপন আৰু বন বিভাগৰ গুলীত মৃত্যু হোৱা লোকৰ পৰিয়ালক 5 লাখকৈ টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ। উচ্ছেদিত জনতাৰ বাবে ডাঙৰ খবৰ। নৱেম্বৰ মাহত এই লোকসকলক দিয়া হ'ব পুনৰ সংস্থাপন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। উচ্ছেদিতৰ পুনৰ সংস্থাপনক লৈ মুখ্যমন্ত্ৰীৰ সৈতে আমচুৰ বৈঠক। উচ্ছেদ চলা জিলাসমূহৰ উপায়ুক্ত উপস্থিত আছিল এই বৈঠকত। নগাঁও, মৰিগাঁও, হোজাই, শোণিতপুৰ, দৰং এই জিলাসমূহত চলা উচ্ছেদক লৈ বৈঠকত আলোচনা কৰা হয়। উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ বাবে এই বৈঠকত আলোচনা কৰা হয়। নৱেম্বৰ মাহত প্ৰকৃত ভাৰতীয় আৰু ভূমিহীনে লাভ কৰিব পুনৰ সংস্থাপন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত জিলা প্ৰশাসনক জাৰি কৰিছে নিৰ্দেশনা। নগাঁৱত উচ্ছেদৰ সময়ত বন বিভাগৰ গুলীত নিহত হৈছিল কিছু ব্যক্তি আৰু আহত হৈছিল 3 গৰাকীকৈ ব্যক্তি। নিহতৰ পৰিয়ালক 5 লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিলে চৰকাৰে আৰু আহত 3 গৰাকীক 1 লাখকৈ টকাৰ সাহায্য প্ৰদান অসম চৰকাৰৰ। আৰু চৰৰ জনতাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। নায়েৰ আলগাতে স্থাপন কৰা হ'ব মডেল কলেজ। আৰু এই সন্দৰ্ভত বা এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে আমচুৱে। লগতে বিটিআৰৰ উচ্ছেদক লৈও মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে আমচুৱে। বিটিআৰৰ জনতায়ো নিজৰ অধিকাৰ পাব, চিন্তাৰ কোনো কাৰণ নাই। নৱেম্বৰ মাহতেই এই সমস্যাসমূহৰ সমাধান হ'ব।
এই আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিছে বিতৰ্কিত গুৰু বাবা ৰামদেৱ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে বাবা ৰামদেৱ, কিয়নো ইছলামৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি এইবাৰ আইনৰ ৰোষত পৰিছে যোগগুৰু বাবা ৰামদেৱ। মুছলমানৰ বিৰুদ্ধে এইবাৰ মন্তব্য কৰি আদালতৰ ৰোষত পৰিছে বাবা ৰামদেৱ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে যোগগুৰু ৰামদেৱ। 2 ফেব্ৰুৱাৰীত ৰাজস্থানৰ এক অনুষ্ঠানত বিতৰ্কিত মন্তব্য কৰিছিল ৰামদেৱে। ইছলাম ধৰ্মক কেৱল নামাজ পঢ়াৰ বাবেহে এই মন্তব্য কৰিছিল যোগগুৰু ৰামদেৱে। আৰু নামাজ পঢ়িলে সকলো কৰিব পাৰে ইছলাম ধৰ্মত, এই মন্তব্য কৰিছিল যোগগুৰুগৰাকীয়ে। আৰু এই বিতৰ্কিত মন্তব্যৰ পাছতেই ৰামদেৱলৈ চমন জাৰি আদালতৰ। আৰক্ষীক সহযোগ কৰিবলৈ এই সন্দৰ্ভত ৰামদেৱলৈ জাননী উচ্চ ন্যায়ালয়ৰ। ৰামদেৱৰ বিৰুদ্ধে IPC ছেকশ্যন 153, 295A আৰু 298 ধাৰাত ৰুজু কৰা হৈছে গোচৰ। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত ৰামদেৱলৈ আহিছে আৰক্ষীৰ চমন। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মহিলাসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে দিব 1 লাখকৈ টকা। কোনসকল মহিলাক আৰু কিয় 1 লাখকৈ টকা দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে, চাওক আহক। ৰাজ্যৰ 40 লাখ মহিলালৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 1 লাখ টকাকৈ ধন দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মহিলাসকলক। ৰাজ্যৰ 40 লাখ মহিলাক প্ৰথম অৱস্থাত দিয়া হ'ব 10,000কৈ টকা। এই 10,000 টকাৰ সঠিক প্ৰয়োগ কৰিলে অধিক ধন লাভ কৰিব মহিলাসকলে। দ্বিতীয় পৰ্যায়ত 30,000 টকালৈকে দিয়া হ'ব মহিলাসকলক। আৰু ইয়াৰে অৰ্থাৎ এই 30,000ৰ ভিতৰৰ 15,000 টকা বেংকৰ তৰফৰ পৰা দিয়া হ'ব। এই 30,000 টকাৰ সঠিক ব্যৱহাৰ কৰিলে আৰু অধিক ধন লাভ কৰিব মহিলাসকলে। ইয়াৰ পিছৰ পৰ্যায়ত মহিলাসকলক দিয়া হ'ব 1 লাখকৈ টকা। ৰাজ্যৰ 10 লাখ মহিলাই তৃতীয় পৰ্যায়ত ঘাইপতি পাব এই ধন। আত্মসহায়ক গোটৰ মহিলালৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।